Hello guys, good morning from Shillong. চাওক মোৰ পিছফালে ভিউটো কি ধুনীয়া আৰু আজি শ্বিলঙত দ্বিতীয়টো দিন আজি সেই চেৰাপুঞ্জী ফালে যাম তো আপোনালোকক দেখাই যাম কি কি চাওঁ তো আপোনালোকে চাই থাকিব যদি ভাল পায় লাইক কৰি দিব আৰু এইফালে চাওক না শ্বিলংখন ৰাতিপুৱা কি ধুনীয়া চাওক দেখিছে তো চাই থাকক তো ৰাতিপুৱা চাহ তাহ খাই মেলি হৈ গ'ল আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ তো এনেকৈ এইফালে গৈ আছোঁ চাওক ৰাস্তাবোৰ কি ধুনীয়া দেখিছে আৰু বৰষুণো দি আছে যিহেতু চ' এনেকৈ গৈ আছোঁ চাই থাকক ক'ত যাওঁ তো ইয়াত দেখিছে আহি চেৰাপুঞ্জী এইটো ৰাস্তা দি আপোনাৰ চেৰাপুঞ্জীলৈ যাব পাৰে আৰু ইয়াত চাওক তলত দেখিছে পানী গৈ আছে পূৰা আৰু এইফালে যাব লাগিব আৰু নিয়ৰবোৰ চাওক পাহাৰবোৰ একো দেখাই পোৱা নাযায় পূৰা নিয়ৰে ঢাক খাই আছে তো এনেকৈ যায় হাতেৰে আপোনাৰ এইবিলাক চুব পাৰে দেখিছে এয়া হাতেৰে চুব পাৰে মানে কি ক'ম আৰু গাইজ বঢ়িয়া নেক্সট লেভেল একদম তো ৰাস্তাবোৰ দেখিছে এনেকৈ গৈ আমি পামগৈ এতিয়া চেৰাপুঞ্জী গাইজ দেখিছে ব্ৰিজখন চাওক এইবিলাক কেনেকুৱা কুঁৱলী পৰিছে তাতে মই আকৌ হাত পেণ্ট পিন্ধি দেখিছে এইফালে চাওক আমাৰ পৰা গেং একো দেখা নাপায় দূৰৰ বস্তু দেখিছে তো ব্ৰিজখন চাই মেলি এতিয়া আকৌ শ্বিলঙৰ ফালে যাত্ৰা আৰম্ভ হৈ গৈছে এই যাত্ৰা কেতিয়াও শেষ নহয় এয়া দেখিছে পাহাৰৰ ওপৰে গৈ আছোঁ মোৰ কিন্তু ৰাস্তাবোৰ বঢ়িয়া লাগিছে দেই গাইজ কি ক'ম চাই থাকক গাইজ দেখিছে চাওক কেনেকুৱা কুঁৱলী ডাৱৰৰ মাজত আছোঁ বৰ্তমান ডাৱৰৰ মাজত তো ঠাণ্ডা বহুত লাগিছে কিন্তু মই গৰম কাপোৰ নানিলোঁ বাদ দিয়ক এতিয়া চাওক না ভিউটো একো দেখা নাপায় দেখিছে চাই থাকক তো আমি বৰ্তমান এতিয়া চেৰাপুঞ্জীত আছোঁ চেৰাপুঞ্জী পালোহি আৰু ৰাস্তাবোৰ দেখিছে পাহাৰৰ ওপৰে গৈ আছোঁ আৰু এতিয়া আমি এটা কেভ এটা চাবলৈ গৈ আছোঁ তো ব'লক যাওঁ ৰাস্তা চাওক অফ ৰোডিং ষ্টাৰ্ট হৈ গৈছে এইখিনিৰ পৰা তো চাই থাকক আৰু এনজয় কৰি থাকক আউৰা কেভ এই কেভটো আপোনাৰ প্ৰায় বহুত ডাঙৰ আছে তো ভিতৰতে পূৰা যাব লাগিব আৰু মজা লাগিব তো চাই থাকক এইফালেদি যাব লাগিব এনেকৈ উঠিব লাগিব ব'লক চাই থাকক দেখাই আছোঁ আপোনালোকক গুৱাহাটী কেনেকুৱা অকণমানি ইয়াত দেখিছে পাহাৰৰ পৰা পানী পৰি আছে তো আমি আহি গ'লোঁ এয়া কেভলৈ যাত্ৰা আৰম্ভ হৈ গৈছে বহুতখিনি ট্ৰেক কৰিব লাগে ওপৰলৈ উঠি যাব লাগে এনেকৈ গৈ তলত চাওক আমি বহুত ওপৰত আছোঁ বৰ্তমান ঘৰৰ পূৰা ওপৰত আছোঁ তো এনেকৈ চবেই ছাতি তাতি লৈ গৈ আছোঁ আৰু বৰষুণ দি আছে যিহেতু তো গাইজ আহি গ'লোঁ ইয়াত দেখিছে এইফালে নামি যাম আহা জল্দি ওপৰৰ পৰা পানী পৰি আছে পানী চাওক এইফালে পানী
চাওক ভিতৰটো ভিতৰত যদি হৰাই থাকো কি হ'ব এই আছাত পানী দেখিছে আন্ধাৰ কাৰণে ভালকৈ দেখা নাপাব বাৰু আমাৰ মানুহ আহি আছে এইফালে আছে এইয়া লাইট দি দিছে বাৰু কেনেকুৱা তো এনেকৈ আহি আছোঁ পানী লাগিছে এইফালে নো এন্ট্ৰি ক'ত তেৰি এইফালে দেখোন একোৱে দেখা পোৱা নাযায় একো দেখা পোৱা নাযায় দেখোন পানী মাজেদি আহিছোঁ আহি যা খাইব কেঁচা লাগিছে ইয়াত দেখিছে পানী মোৰ জোতা শেষ ভিজি গৈ শেষ আৰু এইটো দেখিছে ভালকৈ যদি মই সাৰাই যাওঁ পূৰা লাগি যাব মূৰটো ইয়াত ত' হালি আহিবলগীয়া হৈছে ইয়াত টাঙন খালে শেষ আৰু এয়া চাওক গুৱাহাটীৰ পৰা ওলাই আহিলেও দেখিছে আৰু এতিয়া গৈ আছোঁ এতিয়া আৰু এটা বেলেগ এটা লোকেশ্যনত যাম আপোনালোকক দেখাই থাকিম তো চাই থাকিব ক'লৈ যাওঁ গৈ আছোঁ চাই থাকক এইফালে চাওক কি ধুনীয়া ৰাস্তা ভাইত বেহেনো এতিয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ জানে চাওক ৰাস্তাটো চাই আপোনালোকে যোন ছেভেন ছিষ্টাৰ ৱাটাৰফল মই গৈ দিছোঁ বাৰু তো আমি এতিয়া গৈ আছোঁ ছেভেন ছিষ্টাৰ ৱাটাৰফল চাবলৈ তো ইয়াত দেখিছে মানুহে বাইক চাইক লৈ আহিছে আৰু ৰাইডতে গাড়ীও ৰাস্তাটো চাওক না এনেকুৱা লাগিছে ক'ৰবাত বাহিৰত আহিছোঁ নেকি আমাৰ নৰ্থ ইষ্টতে ইমান ধুনীয়া ধুনীয়া জেগা আছে তো চাম বুলি ক'লে ইয়াতে চাব পাৰে কিমান ধুনীয়া ধুনীয়া জেগা আছে তো এইয়া দেখিছে ওপৰত খ্ৰীষ্টানসকলৰ কবৰস্থান আছে আৰু ইয়াত দেখিছে পানী কম আপোনালোকে মোবাইলত চাই ইমান এটা হেৰি নাপাব আপোনালোকে নিজে আহি চাওক ইয়াতে তো আহি ছেভেন ছিষ্টাৰ ৱাটাৰফল পাই গ'লোহি কিন্তু বেড লাগ আছিলে চাওক একো দেখা পোৱা নাযায় চাউণ্ডটোহে শুনা পোৱা যায় কোনটো চাইডে থাকে কোনটো চাইডে আছে বেড লাগ এইফালৰ পৰা ব'লক আৰু এতিয়া এইফালৰ পৰা চাগে পৰিছে এইটো চাইডৰ পৰা পৰিছে নে চাউণ্ড এইটো চাইডৰ পৰা আহি এইফালৰ পৰা এইফালৰ তলত পৰিছে আজি আমাৰ বেড লাগ আছিলে যিহেতু হেৰি চোৱা নহ'ল ছেভেন ছিষ্টাৰ ৱাটাৰফলটো চোৱাই নহ'ল ডাৱৰৰ কাৰণে তো এতিয়া আহিলোঁ ইক' পাৰ্কত চাওক ৰাস্তা কি ধুনীয়া পাৰ্কখন বহুত ডাঙৰ হয় দেখিছে
এনেকৈ পাহাৰৰ মাজত সৰু সৰু ৰাস্তা। তো আহি আহি পাই গ'লোঁ এয়াৰফ'ৰ্চ মিউজিয়াম। এয়া দেখিছে এইবোৰ ৰিয়েল নে এইটো ৰিয়েল ন হেল্ল' গাইজ, আহি ঘৰ পাই গ'লোঁ আৰু এই জাষ্ট সোমাইছোঁ আহি ঘৰ। তো বেছি আপোনালোকক একো দেখাব নোৱাৰিলোঁ কাৰণ ৰাতি হৈ গ'ল আৰু আমি ক'তো নামা নহ'ল। চ' ঘৰতে আহি পেলাই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া টোপনি ধৰিছে, ৰাতি 12টা বাজিলেহি। তো বাই বাই, টাটা। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।